ল'ৰা ছোৱালীবিলাকক চাকৰি ঘৰে ঘৰে দিয়াৰ কথা কৈছিলে, এটাও নহ'ল। মহিলাসকলৰ সেল্ফ হেল্প গ্ৰুপ দিয়াৰ কাৰণে ঘোষণা কৰিছিলে, এটাও নহ'ল। আৰু বড়োলেণ্ড অঞ্চলত যেনেকুৱা ধৰণৰ উন্নতি কৰিবৰ কাৰণে কিছুমান ইণ্ডাষ্ট্ৰী বহুৱাবৰ কাৰণে কথা কৈছিলে, প্ৰতিশ্ৰুতি দিছিলে, এইবিলাক ৰূপায়ণ নহ'ল। আমাৰ চৰাইবালি ব্লক কমিটি BPF-ৰ এটা কনফাৰেন্স চলিছে আৰু তেখেতসকলে এদিনীয়া কাৰ্যসূচী লৈ পেলাই আমাৰ এই সমষ্টিখনৰ কনফাৰেন্সটো আজি পাতিলে। গ্ৰাম্য মহিলাৰী ডাঙৰীয়া দেৱে মুখ্য অতিথি হিচাপে তেখেতে উপস্থিত থাকি পেলাই BPF দলৰ ভৱিষ্যত আমাৰ যিটো কাৰ্যপন্থা 2025-ত চৰকাৰ আহিলে তেখেতে কোনটো কোনটো বিভাগত কোনটো কোনটো সেক্টৰত কাম কৰিব, কেনেকুৱা ধৰণৰ পলিচিৰ আধাৰত কৰিব, এই গোটেইখিনি ৰাইজক তেখেতে সম্বোধন কৰি পেলাই যিটো ঘোষণা কৰিলে, ৰাইজে খুব ভালকৈ তেওঁলোকে গ্ৰহণ কৰিছে, বুজি পাইছে। আৰু তেনেকুৱা ধৰণৰ এটা ভিজনাৰী লিডাৰৰ দৰকাৰ BTC অঞ্চলত, কিয়নো যোৱা 15টা বছৰত গ্ৰাম্য মহিলাৰী ডাঙৰীয়া দেৱে যেতিয়া BPF-ৰ চৰকাৰ BTC-ৰ চৰকাৰ চলাইছিলে, তেতিয়া BTC অঞ্চলৰ ৰাইজে কোনেও তেনেকুৱা ধৰণৰ ইমান উন্নতিৰ কাম কৰিব পাৰিব বুলি আশা কৰা নাছিল। নতুন লিডাৰ ৰাজনীতিৰ ক্ষেত্ৰখনত ভৰি দি নতুনকৈ চৰকাৰ চলোৱা এই নেতাজনে ইমান বৰ উন্নতিৰ যে কাম কৰিব সেইটো কেতিয়াও কল্পনা কৰা নাছিল। তথাপিও গ্ৰাম্য মহিলাৰ যিটো কাম কৰিলে মানুহবিলাকে আচৰিত পাইছে আৰু তেখেতকে এতিয়া উন্নয়নৰ কাৰণে এটা কাম কৰিব পৰা এজন দক্ষ নেতা হিচাপে স্বীকৃতি প্ৰদান কৰিছে। এতিয়া BPF-ৰ বাহিৰে এতিয়া চাওক, UPPL দলৰ BTC চৰকাৰ চলিছে, 5টা বছৰ উকলি যাবৰ কাৰণে মাত্ৰ 5-6 মাহে আছে। তেওঁলোকৰ আমলত ক'বলৈ গ'লে এতিয়া কোনো উন্নয়ন হোৱা নাই, কোনো কাম কৰা নাই। চৰকাৰখনে ডাঙৰ ডাঙৰ ঘোষণা কৰিছে, এটাৰো তেওঁলোকে ঘোষণাৰ কাম কাৰ্যক্ষেত্ৰত কৰিব পৰা নাই, সফল কৰাটো আমি দেখা পোৱা নাই। প্ৰতিশ্ৰুতি প্ৰদান কৰাটো তেওঁলোকে পালন কৰা নাই। ল'ৰা ছোৱালীবিলাকক চাকৰি ঘৰে ঘৰে দিয়াৰ কথা কৈছিলে, এটাও নহ'ল। মহিলাসকলৰ সেল্ফ হেল্প গ্ৰুপ দিয়াৰ কাৰণে ঘোষণা কৰিছিলে, এটাও নহ'ল। আৰু বড়োলেণ্ড অঞ্চলত যেনেকুৱা ধৰণৰ উন্নতি কৰিবৰ কাৰণে কিছুমান ইণ্ডাষ্ট্ৰী বহুৱাবৰ কাৰণে কথা কৈছিলে, প্ৰতিশ্ৰুতি দিছিলে, এইবিলাক ৰূপায়ণ নহ'ল, এইবিলাক এটাও নহ'ল। তাৰ পাছত আপোনালোকে চাব BTC অঞ্চলত আমাৰ যিমান হেজাৰ হেজাৰ ভেঞ্চাৰ স্কুলবিলাক আছে, এই ভেঞ্চাৰ স্কুলবিলাকৰ প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কাৰণে তেওঁলোকৰ একৰ্ডত আছিলে, সেইবিলাক এটাও তেখেতসকলে আজি প্ৰভিঞ্চিয়েলাইজ কৰিব নোৱাৰিলে, ৰূপায়ণ কৰাটো নহ'ল। আমাৰ হেজাৰ হেজাৰ NDFB-ৰ যুৱক যুৱতীসকল যিসকলে চাৰেণ্ডাৰ কৰিলে, তেখেতসকলক এজনকো চাকৰি নিদিলে। তেওঁলোকৰ আজি পুনঃসংস্থাপনৰ কাৰণে আৰ্থিক অনুদান হিচাপে গভৰ্ণমেণ্টে যিমান দিছিলে, সেই আৰ্থিক অনুদান দিয়াৰ বেলেগাতো তেখেতসকলে সংগঠন গ্ৰুপ এইবিলাক চাই মেলি আজি বঞ্চিত কৰিছে। বহুজনে আজিলৈকে পোৱা নাই। শ্বহীদ পৰিয়ালৰ আমাৰ যিসকল আছে আৰ্থিক অনুদান গভৰ্ণমেণ্টৰ পৰা 5 লাখকৈ পাব লাগে, সেইখিনি আজি তেখেতসকলে দিবলৈ সামৰ্থ্য নহ'ল। আজিলৈকে আমাৰ শ্বহীদ পৰিয়ালে পইচা পোৱা নাই। বিভিন্ন ধৰণৰ আজি তেখেতসকলে ব্যৰ্থতা আমাৰ এই 5টা বছৰ তেওঁলোকে যিটো দেখুৱাইছে, ইয়াৰ কাৰণে BTC বাকী ৰাইজে আজি ক্ষুব্ধ হৈছে আৰু BPF দলকে চৰকাৰত আনিবৰ কাৰণে সহযোগ আগবঢ়াবৰ কাৰণে আজি আমাৰ ৰাইজৰ পৰা সঁহাৰিটো আমি লাভ কৰিছোঁ। কনফাৰেন্সত মানুহবিলাকে যেনেকুৱা ধৰণৰ সহযোগ আগবঢ়াইছে, সঁহাৰি জনাইছে, শুনিবলৈ তেখেতসকলে আমাক সহযোগ আগবঢ়ালে ইয়াৰ পৰাই বুজিব পাৰোঁ যে BTC অঞ্চলৰ মানুহবিলাকে সঁচা অৰ্থত আজি এটা চেঞ্জ বিচাৰিছে, চেঞ্জ ফৰ ডেভেলপমেণ্ট, চেঞ্জ ফৰ ৰাইটছ, উন্নয়নৰ কাৰণে অধিকাৰৰ কাৰণে চেঞ্জ এটা বিচাৰিছে গ্ৰাম্য মহিলাৰী ডাঙৰীয়া দেৱক আগত ৰাখি। সেইটোকে আজি আমাৰ এই কনফাৰেন্সত আমি দেখিবলৈ পাইছোঁ আৰু ইয়াৰ কাৰণে মই চৰাইবালি সমষ্টিবাসী ৰাইজ আৰু কৰ্মীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু BTC বাকী ৰাইজলৈ মই অনুৰোধ কৰিম যে আপোনাসকলে BTCত আপোনালোকৰ মাটিৰ অধিকাৰ, চাকৰি বাকৰিৰ অধিকাৰ, অৰ্থনৈতিক অধিকাৰ, উন্নয়নৰ কথাবিলাক যদি চিন্তা কৰে, জাতি জনগোষ্ঠীৰ মৰ্যাদা ৰক্ষা কৰাৰ অধিকাৰ সাব্যস্ত কৰাৰ কথা যদি চিন্তা কৰে, এটাই মাত্ৰ উপায় আছে, BPF দলৰ লগত চামিল হওক। BPF দলৰ গ্ৰাম্য মহিলাৰী ডাঙৰীয়াক চৰকাৰৰ গাদীত বহুৱাই কাম কৰিবৰ কাৰণে আপোনালোকে একেলগে থিয় দিয়ক। ইয়াৰ বাহিৰে বিকল্প একো নাই, ইয়াৰ বাহিৰে বেলেগ একো উপায় নাই। BPF-ৰ আমোলত কোন আছিলে জংঘলত? BPF যেতিয়া চৰকাৰ চলাইছিলে তেতিয়া জংঘলত কোনে হাতিয়াৰ লৈ পেলাই সংগঠন কৰি পেলাই সংগ্ৰাম কৰিছিলে? যিটো ভূমিত, যিটো ভূখণ্ডত অস্ত্ৰৰ সংগ্ৰাম চলিব, যিটো ভূখণ্ডত অস্ত্ৰৰ দ্বাৰা দি আমাৰ ইয়াত যুদ্ধ হ'ব, সেই যুদ্ধ চলি থকা ভূখণ্ডত কেতিয়াও শান্তি ঘূৰি নাহে। আৰু গ্ৰাম্য মহিলাৰী ডাঙৰীয়া দেৱে 15টা বছৰ যেতিয়া চৰকাৰ চলাইছিলে, সেই সময়ত আমাৰ BTC অঞ্চলত গাঁৱে ভূঞে
জংগলে বাহিৰে সবতে আমাৰ অস্ত্ৰধাৰী সংগঠনসমূহে আন্দোলন কৰিছিলে অস্ত্ৰধাৰী সংগঠনসমূহে যুদ্ধ কৰিছিলে আৰু তেখেতসকলৰ এই যুদ্ধ সংগ্ৰামৰ কাৰণে BTC অঞ্চলত সময়ে সময়ে আমি নিবিচৰা ধৰণৰ এইবিলাক অঘটন ঘটনা হিংসাত্মক ঘটনা ঘটি গৈছিল ইয়াৰ কাৰণে এইটো ঘটনা ঘটি যোৱাৰ কাৰণে সৰকাৰ চলোৱা দলবিলাকক সৰকাৰক আমি দোষাৰোপ কৰিব নোৱাৰো সেইটো সেই সময়ৰ এটা পৰিস্থিতি সেই সময়ৰ এটা সংগ্ৰামৰ এটা ঘটনা আৰু এই সংগ্ৰাম যেহেতু এতিয়া এটা ভাৰত সৰকাৰৰ লগত চুক্তি কৰাৰ দ্বাৰা দি সমাপ্ত হৈ গ'ল আৰু সংগ্ৰামটো শেষ হোৱাৰ লগে লগে অস্ত্ৰধাৰী সংগঠনসমূহে যেহেতু মূল হোটেলে ঘূৰি আহিছে অস্ত্ৰ এতিয়া আমাৰ সমাজত নাই আমাৰ অঞ্চলত নাই ইয়াৰ কাৰণে শান্তি ঘূৰি আহিছে ইয়াৰ কাৰণে বাবা লোৱাৰ কি যুক্তি আছে সেই সময়ত তেখেতসকলে গভৰ্ণমেণ্টৰ লগত আলোচনা চলাই থকা অৱস্থাত আছিল হাগ্ৰামা মহিলাৰীয়ে তেখেতসকলক সহযোগ আগবঢ়াইছিলে কিন্তু হাগ্ৰামা মহিলাৰী চৰকাৰৰ আমলত তেওঁলোকৰ আলোচনাটো একেবাৰে ফলপ্ৰসূ হ'বৰ কাৰণে যেটো সময় বা সুযোগ পাব লাগিছিল সেইখিনি নোহোৱাৰ কাৰণে আধৰুৱা হৈ থকা সেইখিনি অলপ যেটো সময়ৰ দৰকাৰ আছিল সেইখিনি সময় সুযোগ তেখেতসকলে চৰকাৰত আহি পেলাই পালে গতিকে এতিয়া শান্তি BTC যদিও আছে সেইটো হাগ্ৰামা মহিলাৰীয়ে আৰম্ভ কৰা শান্তি আৰু ইয়াৰ এটা সুযোগটো আজি উপি পেলাই পাইছে